অসমীয়া ঐ জননীৰ কাৰণে ঘৰ বাৰী এৰি আছোহি থাকো তোর বিহনে ও অসমী তোর থাপনাত হিয়াৰ শুনি ঢালে ও অসমী কেনেকৈ বহি থাকো তোৰ বিহনে ও অসমী তোৰ থাপনাত হিয়াৰ শুনি ঢালে বহু ডেকা পংগু বহু ভগ্নীৰ ব্যথা গোপনেৰো বহু ডেকা পংগু বহু ভগ্নীৰ ব্যথা গোপনেৰো পুত্ৰহাৰা বহু মাতৃ পৰাধীনতাৰ সাক্ষী হ'ল পুত্ৰহাৰা বহু মাতৃ পৰাধীনতাৰ সাক্ষী হ'ল আজি বিহুৰে বতৰতো মনিয়া শুনা নাপা ঢেঁকীৰ মাত শুনা নাপা মাকৰ মাত ঢোল পেঁপা নললেও এফাকি গালো বিহুৰে বতৰতো মনিয়া শুনা নাপা ঢেঁকীৰ মাত শুনা নাপা মাকৰ মাত ঢোল পেঁপা নললেও এফাকি গালো চিৰাৰ পিঠা গুড়ো মনিয়া নাথাকিলেও কথা নাই নাথাকিলেও কথা নাই জাতি তোৰ মৰম কণ আছে চিৰাৰ পিঠা গুড়ো মনিয়া নাথাকিলেও কথা নাই নাথাকিলেও কথা নাই জাতি তোৰ মৰম কণ আছে বিহু আলোৱা বহুদিনেই হ'ল আহে বদিয়া টঙালিখন বহু যুগে হ'ল মায়ে বদিয়া বিহু আলোৱা বহুদিনেই হ'ল আহে বদিয়া টঙালিখন বহু যুগে হ'ল জননীয়াই এৰি অহা কাহিনী জেল কাহিনী জেল আজি দেখো জাতি মাতি ভেটি ৰখা তলে জননীয়াই কেৰি অহা কাহিনী জেল আজি দেখো জাতি মাতি ভেটি ৰখা তলে শৰাই ঘাটৰ ৰণৰ দুজাৰু জাতি হৈ সবে মিলি আমি এদিন স্বাধীন অসম গঢ়িম শৰাই ঘাটৰ ৰণৰ দুজাৰু জাতি হৈ সবে মিলি আমি এদিন স্বাধীন অসম গঢ়িম কেনেকৈ নুঠা জাতি আজি নিৰূপা কেনেকৈ নুঠা জাতি আজি নিৰূপা হাতত বন্দুক নললে জাতিৰ আজিৰ উপায় নাই হাতত বন্দুক নললে জাতিৰ আজিৰ উপায় নাই অসমী তোৰ বৰ ঘৰত শুনিছো আজি হতৰ কি দিলি অসমী ৰণৰ হাত পিন্ধিলো আমি মুক্তিহে নানি অসমী
বতাহ